আজি আমি কথা পাতিম পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানীৰ ভিতৰত অন্যতম LG কোম্পানীৰ বিষয়ে। LG গোটেই পৃথিৱীত নিজৰ ইলেক্ট্ৰনিক্সৰ বাবে বিখ্যাত, কিন্তু এই কোম্পানীৰ আৰম্ভণিতে ডেইলি ঘৰত ব্যৱহাৰ কৰা চাবোন আৰু কছমেটিক্সৰ বস্তুহে নিৰ্মাণ কৰিছিল। এই কোম্পানী আৰম্ভ হয় 1949 চনৰ সাউথ কোৰিয়াত। লেক হুই নামেৰে এই কোম্পানী প্ৰথম আৰম্ভ হৈছিল। এই কোম্পানীয়ে কছমেটিক্স আৰু অন্যান্য বস্তু মেনুফেকচাৰ কৰিছিল আৰু লোকেল মাৰ্কেটত এই কোম্পানী জনপ্ৰিয় হৈ পৰিছিল। সেই সময়ত কোম্পানীয়ে নিজৰ কেমিকেলৰ ফেক্টৰী খোলে, তাৰ পাছত এটা প্লাষ্টিক মেনুফেকচাৰিং ফেক্টৰী খোলে আৰু এইটোৱে সাউথ কোৰিয়াৰ প্ৰথমটো প্লাষ্টিক ফেক্টৰী হয়। চন 1952ত লেক হুই কোম্পানীয়ে গোল্ড ষ্টাৰ নামৰ এটা কোম্পানীৰ লগত মিলি ৰেডিঅ' এটা লঞ্চ কৰে। এই লেক হুইৰ প্ৰথম আখৰ L আৰু গোল্ড ষ্টাৰৰ প্ৰথম আখৰ G মিলি LG কোম্পানীৰ নামটো হয়। তাৰ পাছত কোম্পানীয়ে নিজৰ প্ৰডাক্ট আমেৰিকাত বিক্ৰী কৰে। তাৰ পাছত কোম্পানীয়ে ফ্ৰিজ, টিভি, ৱাশ্বিং মেচিন, AC আদিৰ দৰে বহুতো বস্তু নিৰ্মাণ কৰে। 1994 চনত LG নিজৰ স্মাইলিটোৰ সৈতে এটা কোম্পানীৰ লোগো নিৰ্মাণ কৰে। তাৰ পিছৰ পৰা LGয়ে পৃথিৱীৰ সৰ্বপ্ৰথম CDMA ফোনটো লঞ্চ কৰে আৰু 1998 চনত প্ৰথমটো 60 ইঞ্চিৰ প্লাজমা টিভি লঞ্চ কৰে। তাৰ পিছত আমেৰিকা চৰকাৰে LGক বহুতো পুৰস্কাৰে পুৰস্কৃত কৰে আৰু 1999 চনত কোম্পানীয়ে ফিলিপছৰ লগত হাত মিলায় আৰু 2009 চনত LG পৃথিৱীৰ সৰ্বপ্ৰথম LCD স্ক্ৰীণ বনোৱা কোম্পানী হয়। তাৰ পাছত LG 2010 চনত স্মাৰ্টফোনো বনাবলৈ লয় আৰু আল্ট্ৰা HD টিভিও নিৰ্মাণ কৰে। 2013 চনলৈকে LG পৃথিৱীৰ দ্বিতীয় আটাইতকৈ ডাঙৰ টিভি বনোৱা কোম্পানী হৈ পৰিছিল। তাৰ পাছৰ পৰা LGয়ে বহুতো বস্তু বনাবলৈ লয়। আমি LG অকল ইলেক্ট্ৰনিক্স বস্তু নিৰ্মাণ কৰা কোম্পানী বুলি ভাবিছিলোঁ, কিন্তু ইয়াৰ বাহিৰেও LGয়ে 30টা অন্যান্য কোম্পানীক কাম চলাই আছে, যেনে LG কেমিকেলছ ইণ্ডাষ্ট্ৰী, LG খাৰুৱা বস্তু নিৰ্মাতা, LG টেক্সটাইল, LG ঘৰুৱা বস্তু নিৰ্মাতা, LG কছমেটিক্স, প্লাষ্টিক আৰু কোকা কোলা, আলিবাবাৰ দৰে বহুতো কোম্পানীৰ কাম সাউথ কোৰিয়াত মেনেজ কৰে। LG আজিকালি সকলোৰে মাজত যথেষ্ট জনপ্ৰিয়।